কি যে মজা, কি যে মজা, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত, উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। অন্তৰংগৰ সাধুঘৰ। সাধুঘৰত আমি আজি নৱকান্ত বৰুৱাদেৱৰ এটি সাধু শুনিম। নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰ এই কিতাপখনি এই সাধুটি সন্নিৱিষ্ট কৰা হৈছে। সাধুটোৰ নাম হ'ল গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ। এজন ৰজা বুঢ়া হৈ আহিল। তেওঁ আগৰ দৰে ৰাজকাৰ্যত খাটিব নোৱাৰা হ'ল। তেওঁ কোঁৱৰ কেইজনো আছিল সৰুপা আৰু অকামিলা। কোনো কামত তেওঁলোকক কৰিবলৈ পাছিলে কয়, আজি বৰ ৰ'দ, ইমান ৰ'দত ওলাব নোৱাৰি। আকৌ বৰষুণৰ বতৰত কয়, ইমান বৰষুণত তিতি তিতি কাম কৰিব নোৱাৰি। ৰজাই তেওঁলোকক কোনো প্ৰকাৰে কোনো কামত লগাব নোৱাৰিলে। বুঢ়া মন্ত্ৰীয়ে ৰজাক এদিন ক'লে, মহাৰাজ, মই কি কৰিব পাৰোঁ চাওঁ। বুঢ়া মন্ত্ৰীয়ে ডাঙৰ কোঁৱৰক এদিন ক'লে, গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহে ৰজা হ'ব পাৰে। তোমাৰ পিতাৰা আমাৰ মহাৰাজৰ ডেকা কালত গাত ৰ'দো নালাগিছিল, বৰষুণো নপৰিছিল, সেইবাবে তেওঁ এতিয়াও ৰজা হৈ আছে। তেওঁৰ পাছত গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ এজনহে ৰজা হ'ব পাৰিব। কোঁৱৰে ভাবিলে, তেওঁ পিতাকৰ গাত যে এনে এক ঐশ্বৰিক গুণ আছে তেওঁতো জনাই নাছিল। কথাটো মিছাও হ'ব পাৰে। সেইবাবে ক'লে, মই বিশ্বাস নকৰোঁ। ৰ'দ দিলে গাত পৰিবই, বৰষুণ দিলে তিতিবই, তেনে মানুহ ক'তো নাই। মন্ত্ৰীয়ে ক'লে, তেনে মানুহ আছে কোঁৱৰ, দেশখন ঘূৰি পকি চোৱাচোন। ৰজাৰ ল'ৰা ওলাল গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ বিচাৰি। তেওঁ গোটেই দেশখন ঘূৰিলে, ক'তো তেনে মানুহ বিচাৰি নাপালে। এদিনাখন জেঠমহীয়া তেওঁ দেখিলে পথাৰত এজন মানুহে অকলে কাম কৰি আছে। কোৰ আৰু জবকালৈ তেওঁ মাটি চহ কৰি আছে। তেওঁৰ লগৰবোৰে গছৰ ছাঁত জোৰ লৈছে, তেওঁ কিন্তু যোৱা নাই। কোঁৱৰে তেওঁৰ ওচৰলৈ গৈ সুধিলে, তুমি ইমান ৰ'দত কিয় কাম কৰি আছা? তেওঁ মূৰ নুতলাকৈ উত্তৰ দিলে, মই এইবেলাৰ ভিতৰত এই কামখিনি শেষ কৰিবই লাগিব। ৰ'দ বৰষুণৰ কথা ভাবি থাকিবলৈ মোৰ সময় নাই। ৰজাৰ ল'ৰা উভতি আহিল। আকৌ আন এদিন আহাৰমহীয়া ধাৰাসাৰ বৰষুণত তেওঁ দেখা পালে এজন মানুহে অকলে পথাৰত ভুই ৰুই আছে। কোঁৱৰে তেওঁৰ ওচৰলৈ গৈ সুধিলে, তুমি এনেকৈ কিয় তিতিছা? তেওঁ কাম কৰি থাকি থাকিয়ে উত্তৰ দিলে, মই আজিৰ ভিতৰতে এই কঠীয়াখিনি ৰুই শেষ কৰিবই লাগিব, নহ'লে কঠীয়াৰ আগবোৰ শুকাই যাব। ৰ'দে আহক বা বৰষুণে আহক, মই মোৰ কামখিনি শেষ কৰিবই লাগিব, নহ'লে সময়ত ভুই নৰুলে মই মোৰ পৰিয়ালটো পুহিম কেনেকৈ? কোঁৱৰ ঘৰলৈ উভতি আহিল। আহি তেওঁ মন্ত্ৰীক ক'লেহি, মন্ত্ৰী ডাঙৰীয়া, গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ মই ক'তো বিচাৰি নাপালোঁ। কিন্তু কি? মন্ত্ৰীয়ে সুধিলে। তেতিয়া তেওঁ সেই মাটি চহ কৰি থকা আৰু পথাৰত সেই ভুই ৰুই থকা মানুহ দুজনৰ কথা ক'লে। তেতিয়া মন্ত্ৰীয়ে ক'লে, গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ সেই দুজনেই। তেওঁলোকে তেওঁলোকৰ কামখিনি কৰিবই। ৰ'দ বৰষুণলৈ তেওঁলোকে ভ্ৰূক্ষেপ নকৰে। ৰ'দ বৰষুণ কাটি কৰি কাম কৰিলেহে তেওঁলোক ভাল খেতিয়ক হ'ব পাৰিব। ৰাজকাৰ্য চলোৱা তাতকৈও টান কাম। তোমাৰ পিতাৰাই অশেষ কষ্ট সহ্য কৰি ৰাজকাৰ্য চলাই আহিছে। তেওঁৰ দৰে শ্ৰম কৰিব পৰা উত্তৰাধিকাৰী এজন নাপালে আমাৰ ৰাজ্য আন কৰ্মী মানুহৰ হাতলৈ গুচি যাব।
মন্ত্ৰীৰ কথাই ফল ধৰিলে। ৰাজকোঁৱৰে পিতাকক ৰাজকাৰ্যত সহায় কৰিবলৈ ধৰিলে আৰু মহাৰাজেও বুজি পালে ইয়াৰ পাছত তেওঁ তেওঁৰ পুত্ৰৰ হাতত ৰাজ্যভাৰ গতাব পাৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম অন্তৰংগৰ সাধুঘৰত। Tap on the subscribe button and hit on the bell icon. নমস্কাৰ, মই হলো তৰা। মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, ককা আইতা, বৰ্তা বৰমা, জেঠাই জেঠু, মহা মাহী, মামা মামী, পেহা পেহী আৰু আংকেল আণ্টি আৰু মোৰ বন্ধুসকল, আমাৰ সাধুঘৰ নামৰ এই ইউটিউব চেনেলটি আপোনালোকে যেন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰে। আমি সদায় ধুনীয়া ধুনীয়া নতুন নতুন সাধু লৈ আহিম। ধন্যবাদ। কি যে মজা, কি যে